हेलो दोस्तों वेलकम टू माय चैनल सेल्फ हेल्प ग्रुपर नतुन एटा भिडिओ आको एक बार स्वागतम। केदिनमान धरि SMS आहि आछे जे मुख्यमंत्री महिला उद्यमितार मेसेज आहा नाई। अनलाइनर जेटु मेसेज आए हेतु मेसेज आहा नाई आरो किछुमान गोटर दुटा आइছে যদি आरो तीनटा मान आহে नाई, माने आधा आइছে आधा आहा नाई। हेतु किय आहा नाई माने हेतु मैं भिडिओत डिसकास करिम। आसलते मुख्यमंत्री महिला उद्यमिता योजनार जिबोर अनलाइन चलि आछे हेतु अनलाइन किन्तु सबरे डिस्ट्रिक्टे बा लोकेलते हई आछे। कृषि सखीসকলে करि आछे। हेतु अनलाइन कम्पिउटार बा जिकोनो CSC सेन्टारर आन्डारत बा कि सखीসকলে कराय आछे। अनलाइन सेन्टारत जेतिया हेतु अनलाइन करा हय तेतिया अनलाइन सेन्टारर परा SMS आहे जे आपनार एप्लिकेशनটো सबमिट हल। तेनहले आपनार किय आहा नाई, आपनार नाहार कारण होइसे आपनारतो हुआ नाई किजानि बा मोबाइलत SMS जाওঁতে किबा प्रब्लेम आछे, रिचार्ज पावा नाई बा गेसे आपनि चोवा नाई, एबोर कारण हबो पारे। आर तथापिও যদি আপনার মোবাইলত SMS আহিব রিচার্জ আছে শুদ্ধ ঠিকই আছে মোবাইলত কোনো প্রবলেম নাই তেনহলে আপনি কৃষিহকিক এতিয়াই যোগাযোগ কৰিব পাৰে। কারণ কি জানি আপনার এপ্লিকেশনটো সাবমিটে হওয়া নাই, কিন্তু সাবমিট হলে যেহেতু মোবাইল নাম্বারটো দিয়ে দেওয়া হয় তেনহলে OTPটো আহিবই। আৰু মোবাইল নাম্বারটো ভুল হলেও কিন্তু OTP নাহিব পাৰে। সেই কারণে আপনি কৃষিহকিক যোগাযোগ কৰি লোকেল সেন্টার যেহেতু লোকেলে এপ্লাই হৈ আছে লোকেলত খবরটো লওক, নহলে আপনার এপ্লিকেশন কিন্তু রিজেক্ট হব পারে। আৰু আপোনালোকৰ যদি কিবা ফর্ম ফিল আপ কৰোঁতে কিবা ভুল হৈছিল বা একাউন্ট নাম্বারটো ভুল দিয়া হৈছিল এতিয়া কিন্তু অনলাইন কৰোঁতে আপোনালোকে খবৰ ল'ব পাৰে বা চেঞ্জ কৰি দিব অপশন এতিয়াও আছে যাৰ অনলাইন হোৱা নাই। আৰু যেহেতু পইচাটো দিবই আৰু দুই এক মাহ পাছত দিবই সেপ্টেম্বৰ অক্টোবৰত। কিছুমানে কমেন্ট কৰিছে যে এইটোৰ ইন্টাৰভিউ নহয়। ইন্টাৰভিউ হ'ব কিন্তু তেনেকুৱা ধৰণৰ নহলে মিনিমাম এটা সোধপোছ হ'ব যে এনেকৈ পৰিয়াল কিমানজন বা কি বিজনেছৰ পাৰপাছত দিছা এনেকুৱা ধৰণৰ হ'ব। আৰু ইন্টাৰভিউ ডেট জানিবলৈ ভিডিওটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন আপডেট পাবৰ কাৰণে। সেল্ফ হেল্প গ্ৰুপৰ নতুন জেনুইন খবৰবোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ আপডেট আমি দি থাকোঁ। কেতিয়া মানে ইন্টাৰভিউ হ'ব বা কেতিয়া পইচা সোমাব আমি এনেকুৱা ধৰণৰ ফেক কৈ নকওঁ যে সোমবাৰে পইচা সোমাব বা ইমান তাৰিখত পইচা সোমাব। জেনুইন খবৰটো ইয়াতে পাব।